বন্ধুসকল আজি আমি জিকে ইন এছামিছত আলোচনা কৰিম পৃথিৱীত প্ৰথমবাৰৰ বাবে মহিলাই কৰা 5টা কামৰ বিষয়ে। সো বন্ধুসকল যদি আপুনি এই চেনেলত আজি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেতিয়াহ'লে সাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে আপুনি প্ৰত্যেকটো নটিফিকেশ্যন আপুনি সকলোতকৈ আগতে পায়। সো বন্ধুসকল আজি আমাৰ প্ৰথম প্ৰশ্নটো আছে প্ৰথম মহিলা প্ৰেসিডেন্ট হোৱা দেশ অৰ্থাৎ কোনখন দেশত প্ৰথম মহিলা ৰাষ্ট্ৰপতি হৈছিল। সো সেই দেশখনৰ নাম হ'ল আৰ্জেণ্টিনা আৰু সেই প্ৰেসিডেন্টজনৰ নাম আছিল মাৰিয়া এষ্টেলা পেৰন। সো আজি আমি নেক্সট প্ৰশ্নটোলৈ যাওঁ। আমাৰ নেক্সট প্ৰশ্নটো আছে ষ্ট্ৰেইট অফ গিব্ৰাল্টাৰ পাৰ কৰা প্ৰথম মহিলা কোনজনী আছিল। সো ষ্ট্ৰেইট অফ গিব্ৰাল্টাৰ হ'ল গিব্ৰাল্টাৰ আৰু পেনিচুলাৰ নামৰ দুখন জাগাত আটলান্টিক মহাসাগৰে ভাগ কৰা জাগাখিনিক যিখিনি আটলান্টিক সাগৰৰ যিখিনি জাগাই ভাগ কৰিছে গিব্ৰাল্টাৰ আৰু পেনিচুলাৰক সেইখিনি জাগাক ষ্ট্ৰেইট অফ গিব্ৰাল্টাৰ বুলি কোৱা হয়। সো ষ্ট্ৰেইট অফ গিব্ৰাল্টাৰ পাৰ কৰা প্ৰথম মহিলাগৰাকী আছিল আৰতি প্ৰধান আৰু সেইজনী ইণ্ডিয়াৰ পৰা আছিল। সো নেক্সট প্ৰশ্নটো আছে 3 নম্বৰ প্ৰশ্নটো আছে আমাৰ শূন্যলৈ যোৱা প্ৰথম মহিলা কসমনাট কোন আছিল। সো কসমনাট হ'ল ৰাছিয়ান স্পেচ এজেন্সিসকলে শূন্যলৈ যাবলৈ যিসকলক ট্ৰেইন কৰে সেইসকলক কসমনাট বুলি কোৱা হয়। সো শূন্যলৈ যোৱা প্ৰথম মহিলা কসমনাট কোন আছিল। সো প্ৰথম শূন্যলৈ যোৱা মহিলা কসমনাট আছিল ভেলেণ্টিনা টাৰেস্কোভা। এও আছিল প্ৰথম মহিলা কসমনাট শূন্যলৈ যোৱা। নেক্সট প্ৰশ্নটো আছে আমাৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল, কোনখন দেশত আৰু প্ৰধানমন্ত্ৰীজনৰ নামো কি আছিল। সো দুটা প্ৰশ্ন আচলতে ইয়াতে। সো সেইজনী আছিল শ্ৰীমাব বন্দৰনেইক আৰু সেইজনী আছিল শ্ৰীলংকাৰ পৰা অৰ্থাৎ শ্ৰীলংকাত প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হৈছিল। সো নেক্সট আমাৰ 5 নম্বৰ প্ৰশ্নটো আছে প্ৰথম 7 চিজ পাৰ কৰা মহিলা। 7 চি মানে হ'ল 7 সমুদ্ৰ, আমি 7 সমুদ্ৰ বুলি যে কওঁ 7 সমুদ্ৰ পাৰ কৰা প্ৰথম মহিলাগৰাকী কোন আছিল আৰু সেইজনী আছিল আমাৰ ভাৰতবৰ্ষৰ বুলা চৌধুৰী। সো এইকেইটাই আছিল, এই 5টা আছিল আমাৰ পৃথিৱীত প্ৰথমবাৰৰ বাবে মহিলাই কৰা 5টা কামৰ বিষয়ে। সো আজি আমি এই ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। আমি নেক্সট ভিডিঅ'টোত আমি আকৌ আপোনালোকক লগ পাম। সো ফ্ৰেণ্ডছ, থেংকছ ফৰ ৱাটছিং।